গাইজ চাবগে মন গ'লে নিজে ছিঙি খাব পৰা যায়, টেনশ্যন নাই। সেই গাইজ গুড ইভিনিং। আজি আম খাব আহিছোঁ। এইটো বছৰত প্ৰথম যে আম খাম গাইজ, একদম মজা। আজি একদম মজাকৈ খাম আৰু মোনা চোনা কৰি আনিছোঁ, একদম এক মোনা উঠাই গৈ যাম। তাকো বেগৰ আম গাইজ, ইনষ্টাগ্ৰামত কি কৰি দেখা পাই থাকোঁ। আম পাকিবা গ'লে মালিকে আহি কিনে ধুকি গৈ যায়। চ' আজি এনেকৈ খাব পাৰে, কোনো গেৰেণ্টি নাই। চাই থাকক কিবা হ'ব আৰু। চ' কিন্তু পাকিকে হৈ যাম, খাম, একদম মজা হ'ব গাইজ। গাইজ এইকেইটা চাব পাৰে আম গছ, ইটো আছে সিটো আছে। এইকেইটা চাব পাৰে, এইটো ইমান মিঠা নহয়, এইটোও ইমান মিঠা নহয়, এইটো অলপ মিঠা হয়। চ' অলৰেডি কাইবা খাই আছে ওপৰত উঠি কিনে গাইজ। এইপিনে পোৱালিকেইটা ভাগি আছে, আম খাই আছে। দে দে পাগ আমটো চাওঁ, দে চাওঁ না মিঠা না টেঙা কৈ পকা। এইটো ইটো আমটোহে পুৰা মজা দে, এইবাৰ খাই চাওঁ। মিঠা নে টেঙা? মিঠা আকৌ এনে খাই চাম হে। একদম মিঠা, মজা মজা গাইজ। এতিয়া পকা নাই, কিন্তু পকিব আকৌ কেইদিনমান চোন। এইটোও নাইচোন মা, এইটো আমাৰ বাপুৱে উঠিছে বান্দৰৰ নিচিনা। এই কি হয় দে আৰু উঠিছা, উঠিবা নগ কেনেকা হ'ব এনেকা হ'ব যে মই জানা আগৰ নহগে। উঠিছা একবাৰ চিংকে বান্দৰৰ নিচিনা জাপ দি থুং থুং থুংকে পেলাই দি। অ' দে অগাইছে গাইজ। মই এতিয়া পুৰা ওপৰত উঠি আহিলোঁ, আম গছৰ ওপৰত। ভাইটিয়ে উঠিবা নগে বুলি কৈছিলে হা, সেইকাৰণে মই উঠি আহিলোঁ। বাট মই উঠা লগে সিও উঠি গৈ। এইটো বান্দৰটো চাবগৈ গাইজ, পুৰা ভয়ো লাগিছে। একদম ওপৰত উঠি আহিলোঁ, চাবগৈ কিমান ওপৰত আছোঁ মই। এইটো চা গাইজ, গাইজ চাবগৈ মন গ'লে নিজে ছিঙি খাব পৰা যায়, টেনশ্যন নাই। কেনেকুৱা হৈছে এইবাৰ খাই চাওঁ আকৌ। গাইজ পুৰা মিঠা গাইজ, একদম মিঠা। অলপ টেঙা গাইজ, একো নাই। আচাৰ থবৰ কাৰণে অলপ আহিছোঁ একচুৱেলি, এইকাৰণে টেঙা হ'লে একো নাই, টেঙা হ'লে চলি যায়। মানে আচাৰ থবৰ কাৰণে টেঙাই বেছি ভাল। আকৌ এইকেইটা দুটা যোগা হৈ আছে গাইজ, গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড চাগে। আম খপাই যোগা হৈ থাকে, কিন্তু মই অকলে। কি হ'ব, ইমান দুখৰ কথা গাইজ, কি ক'ম আৰু। আম এক খপা আম পুৰা ঠানি চানি ছিঙি গৈ যাম আজি, পুৰা মজাকৈ খাম। আকৌ আছে এক মোনা উঠাই গৈ যাম, পুৰা আছে তলত। ভাইটিকেইটা বুটুৰি আছে, মই ওপৰত উঠি আহি গ'ল। আম এইটো ইমান খপা আম খাই চাওঁ গৈ। টেঙা টেঙা গাইজ, দে যো যাওঁ গৈ গাইজ। এইখিনিত আম আজিৰ কাৰণে হৈ যাব আৰু। চ' আজিলৈকে বাই বাই, নেক্সট ভিডিঅ' পাম।